Hello friends, welcome to Annie's Kitchen. আজি মই আপোনালোকৰ লগত ভীমকলৰ পচলাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। এই ৰেচিপিটো সহজ আৰু বহুত সোৱাদ হয়। এয়া ভীমকলৰ পুলিটো কাটিম এতিয়া। শেষৰ এইকণ মই ব্যৱহাৰ নকৰোঁ। পুলিটো মই এনেকৈ 3 টুকুৰা কৰি ল'ম। ভীমকলৰ গোটেই গছডাল মানে আগলি কলপাতৰ পৰা একেবাৰে শিপালৈকে আমি ব্যৱহাৰ কৰোঁ। ভীমকলৰ উপকাৰিতাৰ বিষয়ে যদি মই লিখোঁ এখন ৰচনাই হ'ব। ইয়াৰ পাতকেইখন ইমান টান যে সহজে ফাটি নাযায়। সেয়ে নামঘৰত প্ৰসাদ দিবলৈ ভীমকলৰ আগলি পাতহে ব্যৱহাৰ কৰা যায়। কলডিলটো খোৱা হয়েই। তাৰ উপৰি কল বাকলি, গা গছডাল আৰু শিপাকেইডাল শুকুৱাই লৈ পুৰি ছাই কৰি কলখাৰ বনাওঁ। আৰু এতিয়া মই পুলিটোৰ পৰা পচলা বনাম। এতিয়া বাহিৰৰ এই টান বাকলিবোৰ এনেকৈ গুচাই ল'ম। অলপ দবাই কাটিব লাগিব। ওপৰৰ বাকলিটো অলপ টান, ভালকৈ জোৰে কটাৰীখন দবাই দিব লাগিব। এনেকৈ ওপৰৰ 3 বা 4টা বাকলি গুচাই ভিতৰৰ কোমল অংশটোহে মই বনাম। মই পচলা কাটা গোটেই পদ্ধতিটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। অসমীয়া খাদ্যৰ ৰেচিপিটো মই মোৰ শাহুৰ পৰা শিকিছিলোঁ। তেখেতে যি বনাইছিল বৰ সোৱাদ হৈছিল। আৰু এটা মই বাকলি গুচাই লওঁ। এয়া একেবাৰে কোমল অংশটোহে বনাম। পচলাত বহুত আঁহ থাকে, সেয়ে কাটোতে সদায় এনেকৈ কাটিব লাগে ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ। এই আঁহবোৰ কটাৰীত ঘূৰাই ঘূৰাই এৰুৱাই দিব লাগে। এয়া দেখিছেনে সূতাৰ নিচিনা, কেইবাডালো সূতাৰ নিচিনা। এয়া যদি এই আঁহবোৰ এৰুৱাই এনেকৈ নিদিয়ে তেতিয়া আঞ্জাখন খাবলৈ বৰ ভাল নহ'ব আৰু আঁহবোৰ সূতাৰ নিচিনাকৈ চাৰিওফালে থাকিব। আঞ্জাখন জঠৰা হৈ থাকিব। আৰু আঁহবোৰ গুচাই দিলে দালি আৰু পচলা একেবাৰে মিলি যাব। সৰুৰে পৰা শুনি আহিছোঁ যে বহাগ মাহত ভীমকলৰ পচলা খালে হেনো গাৰ বিষ থাকিলে বহু কমি যায়। এইটো এটা বিশ্বাস কৰে। সৰু পুলিটোৰ পৰা ওলোৱা পচলাখিনি থেতেলাই ল'ম। পচলাখিনি এতিয়া মই এটা খুন্দনা বাৰী দি থেতেলিয়াই লৈছোঁ। পচলা বনাবলৈ বেছি সময় নালাগে। কাটি আৰু থেতেলিয়াই লওঁতেহে অলপ সময় লাগে। মই এখন ডলাৰ ওপৰত কলপাতখন লৈছোঁ আৰু কলপাতৰ ওপৰত পচলাখিনি কাটি আৰু থেতেলিয়াই লৈছোঁ। এনেকৈ কলপাতৰ ওপৰত থেতেলিয়াই ল'লে পচলাখিনি চাফাকৈ বনাব পাৰি। আহকচোন মই আপোনালোকক কি কি মছলা ব্যৱহাৰ কৰিম এতিয়া দেখুৱাওঁ। মচুৰ দালি আধা কাপ, কলাখাৰ 1 টেবুলস্পুন, তেজপাত 2টা, গোটা শুকান জলকীয়া 2টা, সৰিয়হ বটা 2 টেবুলস্পুন। সৰিয়হৰ লগতে মই 2টা কেঁচা জলকীয়াও পিচি দিছোঁ। পাঁচফোৰণ চাহ চামুচেৰে 4/4 এভাগ লৈছোঁ। আদা থেতেলাই লৈছোঁ চাহ চামুচেৰে 1 চামুচ, নহৰু থেতেলাই লৈছোঁ চাহ চামুচেৰে 1 চামুচ, হালধি আধা চাহ চামুচ, নিমখ আন্দাজমতে লৈছোঁ মই। এখন কেৰাহীত 2 টেবুলস্পুনমান মিঠাতেল গৰম কৰি লৈছোঁ। তেল গৰম হ'ল, এই পাঁচফোৰণখিনি দি দিলোঁ। এতিয়া 2টা শুকান জলকীয়াও দি দিলোঁ। তেজপাত 2টাও দি দিছোঁ মই। অলপ লৰাই চৰাই নহৰুখিনি মই দি দিলোঁ।
আদাখিনিও দি দিলোঁ। অলপ লৰাই চৰাই ৰঙচুৱা হ'লে এয়া মই পচলাখিনি যোগ কৰি দিছোঁ। অলপ ভাজি ল'লোঁ। নিমখকণ দি দিওঁ এতিয়া। নিমখ আন্দাজমতে দিলোঁ। এতিয়া মই হালধিখিনি দিম। এয়া হালধি দিলোঁ। বহুতে কলাখাৰৰ লগত হালধি নিদিয়ে। মই অলপ হালধি দি ভাল পাওঁ। ৰংটো ধুনীয়া আহে। এনেকৈ 1 মিনিটমান ভাজিব লাগিব, মিলাব লাগিব গোটেইখিনি। এতিয়া মই মচুৰ দালিখিনি ধোৱা 5 মিনিটমান হ'ল, অলপ লাগি ধৰিছে। মচুৰ দালিখিনি মই এতিয়া মিলাই দিছোঁ। কলাখাৰকণো মই দি দিলোঁ। এতিয়া ভালকৈ ভাজিব লাগিব। এতিয়া মই ঢাকন মাৰি চিমত 2 মিনিটমান সিজিবলৈ দিওঁ। 2 মিনিটমান হৈ গ'ল। চাওঁচোন এতিয়া কেনেকুৱা হৈ আছে। পচলাৰ নিজৰে বহুত পানী থাকে, সেই পানীতে ভালকৈ সিজিয়ে গৈছে। পচলাৰ পানী শুকায়ো গৈছে। এতিয়া আৰু অলপ ভাজি দিওঁ। এতিয়া ভজা হৈছে, পানী শুকাই গৈছে। মই এতিয়া আধা লিটাৰ পানী যোগ কৰি দিওঁ। আকৌ ঢাকন মাৰি মই সিজাম 2 বা 3 মিনিটৰ কাৰণে। গেছৰ ফ্লেম চিমত ৰাখিম। এনেকৈ চিমত মই 2 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া খুলি চাওঁ। দালি আৰু পচলাখিনি ধুনীয়াকৈ মিলি গৈছে। ভালকৈ সিজি গৈছে। এতিয়া মই সৰিয়হ বটাখিনিত অলপ পানী মিলাই অলপ পাতলা কৰি ল'ম। সৰিয়হ বটাখিনি মই এতিয়া ইয়াতে যোগ কৰি দিলোঁ। ভালকৈ মিলাই উতলাব লাগিব। সৰিয়হ দি 1 মিনিটমান উতলালেই যথেষ্ট। এতিয়া মই তেজপাতকেইটা গুচাই দিওঁ। গেছটো অফ কৰি দিলোঁ। মই এতিয়া আঞ্জাখন গৰমে পৰিৱেশন কৰিম। আপুনি যদি মোৰ এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাই দিব। সকলোলৈ শুভকামনা থাকিল। এতিয়ালৈ আহোঁ।